নমস্কাৰ সকলোকে মোৰ এটা নতুন ভ্লগত স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱা পুৱাই মই আজি পৰ্দা খোলাত লাগি গৈছোঁ আৰু এয়া চাওক এয়াতো মই পৰ্দাৰ পিছফালে লুকাই আছোঁ দেই সেয়া দেখিছেনে গ্লাছখনত চাগে ধৰিব পাৰিলেই আৰু ইয়াত যিমান পৰ্দা আছে এফালৰ পৰা খুলি গৈ আছোঁ এতিয়া এয়া সোফা কভাৰবোৰো এৰুৱাই লৈছোঁ আজি ভালকৈ ধুব লাগিব কাৰণ আজি হৈছে সাত ভঙা তাৰমানে অম্বুবাচী মেলাৰ আজি নিবৃত্তি আৰু এইফালে আকৌ ভণ্টিৰ পৰীক্ষা তাই পৰীক্ষা যাবৰ কাৰণে ওলাইছে এয়া ইউনিফৰ্ম ইস্ত্ৰি কৰি পেলাই দি আছে আৰু এইফালে পঢ়ি আছিলে তাইক এইফালৰ পৰা তাইক মই খেদালোঁ পেহনা উঠো কাৰণ জল্দাজল্দিকৈ কাপোৰখিনি উলিয়াই দিওঁ তাৰপিছত মই গোঁসাই ৰুমত সোমাই বহুত সময় লাগিব চাফ চিকুণ কৰিবলৈ আৰু এয়া গা ধুই ল'লোঁ গা ধুই আজৰি হৈ এয়া মই গোঁসাই ৰুমটো ভালদৰে চাফ চিকুণ কৰি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ মই স্নান কৰাই আছোঁ এইকেইদিন গোঁসাই ৰুমত যিহেতু সোমাব পৰাই নাছিলোঁ আৰু আজি সোমাব পাই বহুত বেছি মনটো ভাল লাগিছে কাৰণ ৰাতিপুৱা আৰম্ভণিটোৱে যিহেতু ভগৱানক সেৱা কৰি পেলাই হয় সেয়েহে এইকেইদিন তথাপিও বাৰু সেৱা কৰি আছিলোঁ মনৰ পৰাই আৰু কামাখ্যা মাৰ ভিডিঅ'বোৰ চাই আছিলোঁ ইমান বেছি ভাল লাগিছিল যাব পৰাহঁতে বহুত বেছি ভাল লাগিলে হয় কিন্তু কোনো কথা নাই আমি ঘৰতে আচলতে তেওঁক অন্তৰৰ পৰা মাতিলে তেওঁ শুনা পায় আৰু এতিয়া গণপতি বাবাকো ধুনীয়াকৈ একেদৰে স্নান কৰাই লওঁ আৰু এইফালে মই যেতিয়া পানীখিনি ঢালিছোঁ ইয়াতে দুপাহি ৰঙা গোলাপৰ পাহি ইয়াত দেখিছেনে ধুনীয়াকৈ মূৰ্তিত লাগি ধৰিছে মা লক্ষ্মী আৰু সৰস্বতী গাত ধোৱাটো তেনেকৈ লাগি ধৰিছে আৰু মই আঁতৰাই দিয়া নাই কাৰণ ধুনীয়া লাগিছে চাওকচোন সমানে দুপাহিত লাগি গৈছে আৰু এইফালে যিহেতু আমাৰ শিৱ বাবা এনেকৈ মাটিৰ মূৰ্তি হয় সেইকাৰণে ইয়াত পানীৰে ধুৱাব নোৱাৰি মই ফুল এপাহৰ অকণমান পানী তিয়াই পেলাই এইদৰে সানি দিছোঁ আৰু তাৰপিছত এয়া কাপোৰ এখন দি ভালকৈ মোহাৰি দিছোঁ যিহেতু মাটিৰ হয় মূৰ্তি সেইকাৰণে পানী ঢালি দিব নোৱাৰি বেয়া হৈ যাব আৰু এই মূৰ্তিটো মহাভৈৰৱ মেলা যে হৈছিল শিৱৰাত্ৰিত তেতিয়া অনা হৈছিলে তো এইফালে চকীকেইখনো ভালদৰে ধুই লোৱা হ'ল ধুই শুকাই ল'লোঁ আৰু এতিয়া চকীকেইখন পাৰি পেলাই ধুনীয়াকৈ তেওঁলোকৰ স্থানত এইদৰে ভালকৈ ৰাখি লৈছোঁ আৰু এইদৰেই আচলতে মই ধুনীয়াকৈ ডেইলি পূজা কৰোঁ আৰু এয়া এতিয়া চাকি গছ লগাই লৈছোঁ আজি অকণমান পূজা কৰোঁতে দেৰি হৈছে কাৰণ সুধি হ'বলগীয়া হৈছে এয়া চব চাফ চিকুণ কৰি ধোৱা মেলা হৈছে আৰু আজি যিহেতু সাত ভঙা সেইকাৰণে আজি মাক কেঁচা গাখীৰ আৰু আম দিছোঁ আৰু কল দিছোঁ আৰু আজি যিহেতু জনবিশ্বাস অনুসৰি এয়া কচুপাতত কেঁচা গাখীৰ খালে সাপে নুখুটিয়াই বুলি এক বিশ্বাস আছে আৰু এয়া মই কচুপাত এটাও ছিঙি লৈ আহিছোঁ আৰু এয়া কেঁচা গাখীৰ ৰাখি থৈ দিয়া আছিলে আৰু তাকে এতিয়া খাব লৈছোঁ মাক আনি পেলাই দিছোঁ আৰু এয়া মায়ে কেঁচা গাখীৰ খালে আৰু এইফালে ময়ো কেঁচা গাখীৰ কচুপাতত এইদৰে খাই ল'লোঁ আৰু এয়া প্ৰসাদ হিচাপে কল আম মা দুৰ্গাকো আগবঢ়ালোঁ আৰু এতিয়া আমি প্ৰসাদ খাইছোঁ এয়া কল আৰু আম নমস্কাৰ সকলোকে মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ পূৰা হাতৰ সুদিৰ হৈ থকা হৈছে আৰু এয়া চব ধুই মেলি দিয়া হৈছে আনকি মোৰ এতিয়া গা ধুই সলাই পিন্ধিব পৰা কাপোৰ এটাও নাই চব ধুই দিয়া হৈছে সেইকাৰণে মই এয়া মাৰ মেক্সি এটাকে পিন্ধি আছোঁ আৰু এয়া চব এয়া ধুই দিয়া হৈছে আৰু আজি বহুত বেছি গৰম দিছে একদম ৰ'দ পূৰা কিন্তু কাপোৰ ধুবৰ কাৰণে ধুনীয়া বতৰ যিহেতু পূৰা ৰ'দ হৈ আছে কাপোৰ ইয়াত শুকাই গৈছে অলপ কাপোৰ লৈ অহা হৈছে আকৌ মেলা হৈছে ইমান বেছি কাপোৰ ওলাইছে ধুবৰ কাৰণে পৰ্দা চৰ্দা যিমান আছে বেডশ্বীট জানি আৰু কিমানবিলাক কাপোৰ ধুবলগীয়া হয় আজিৰ দিনটোত চব এইবিলাক ধুই দিয়া আছে আধা কাপোৰ শুকাই গৈছে আকৌ লৈ আনিছোঁ আকৌ সেইখিনি জেগাত আকৌ নতুন কাপোৰ ধুই পেলাই মোকালি দিয়া হৈছে তেনেকুৱা হৈ আছে আৰু ফেনখন চলাই লৈছোঁ নহ'লে গৰমত থাকিব নোৱাৰি এয়া দিদি পূৰা কামত লাগি আছে আমাৰ ন এতিয়া চাহৰ ব্ৰেক লৈছে চাহৰ ব্ৰেক কেইবাবাৰো লয় আমাৰ দিদিয়ে ন চাহৰ ব্ৰেক চলি আছে এতিয়া তাই তাৰপিছত এতিয়া পূৰা কাপোৰ ধুই আছে কাপোৰ শুকাই আছে এইফালে লৈ আনি আছে দিদি পূৰা কামত লাগি আছে লিপষ্টিকখিনি লগাই দিছিলোঁ যে চাফালে গুচি গ'ল বা মাক মেট লিপষ্টিক লগাই দিলোঁ চাক এটা মানে এবাৰ কিবা এটা খালি গুচি যায় বেলেগ আৰু
আৰু এইফালে মা আৰু মই আজি পূৰা ৰেড পিন্ধি আছোঁ চব কাপোৰ ধুই দিয়া হৈছে কাৰণে মই মাৰ মেক্সি এটাকে পিন্ধি আছোঁ এইফালে আৰু দিদিকো এইফালে খুৱাই দিছোঁ গাখীৰ অঁ কেঁচা গাখীৰ তুমি নাই খোৱা নহয় ন দিলি অঁ অঁ কেঁচা গাখীৰ দি দিছে আজি কেঁচা গাখীৰ খালে ভাল সাপে নুখুটিয়ে সেইটো আমাৰ নিয়ম ঠিক আছে বাই বাই মোৰ আমাৰ গছৰ নেমু হয় এয়া ছিঙি লৈ আহিছোঁ মুনু আহি পাওঁতে দেৰি হ'ব ইমান গৰম ভাবিছোঁ তাইৰ কাৰণে অকণমান নেমু চৰবত বনাই থৈ দিওঁ ভাল হ'ব তেতিয়াতে আৰু এইকেইটা পকা নাই দেখিছেনে কিন্তু এইখিনিৰ ৰস বেছি আছে ইয়াত গুটি ঢেৰ আছে তথাপিও খাই কিন্তু ভাল লাগে দুইটা নেমুৱে ভাল লাগে খাই এতিয়া এইটোৱে বনাম চৰবত আৰু এইফালে মই নেমু চৰবত বনাবৰ কাৰণে নেমুখিনি কাটি ল'লোঁ আৰু দেখিছেনে মই যে কৈছিলোঁ বহুত ৰস আছে বুলি নেমুখিনিত সঁচাকৈ নেমুখিনিত বহুত বেছি ৰস আছে আৰু ইয়াত গুটি নাই বহুত বেছি চৰবত বনাবৰ কাৰণে ভাল হয় গুটি নোহোৱা নেমু হ'লে আৰু সেইফালে যিকেইটা ডাঙৰ নেমু বহুত বেছি গুটি লগতে চাফাও কৰি লৈছোঁ নেমুৰ ৰসবিলাক পৰি গৈছে কাৰণে আৰু এইফালে এয়া চেনি দি পেলাই অকণমান মিলাই ল'লোঁ আৰু এয়া ঠাণ্ডা পানী দি দিছোঁ আৰু মুনু যিহেতু আহি পাওঁতে অকণ দেৰি হ'ব তাইৰ কাৰণে অকণমান চিয়া চিড দি দিছোঁ অলপমান চিয়া চিড দিলে বৰ ধুনীয়াকৈ ফুলি উঠে আৰু চিয়া চিডটো ভালো লাগিছে খাই পেলাই আৰু এইখিনি তাইৰ কাৰণে ঢাকি থৈ দিছোঁ বাকী এইগিলাচ এতিয়া মই খাই লওঁ কাৰণ ইমান বেছি গৰম লাগিছে আজি বহুত কাম কৰি থকা হৈছে আৰু এইফালে দেখিছে নহয় পূৰা কাপোৰৰ পাহাৰ বনি আছে এইখিনি এতিয়া জাপোঁতে কিমান সময় লাগিব ঠিক নাই পৰ্দাবোৰ আজি নলগাওঁ আৰু জেগাই জেগাই বাকী কাপোৰখিনি এতিয়া ভালদৰে জাপি ল'ম আৰু আজিৰ ভ্লগটো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে আৰু আপোনালোক সকলোৰে চাগৈ ঘৰত এনেকুৱা এটা পৰিস্থিতি হৈছে আজি কাপোৰ ধুই আকৌ এটা নতুন ভ্লগৰ লগত আপোনালোকক লগ পাই আছোঁ